নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিনৰ পিছত মই আকৌ মোৰ ইউটিউব চেনেলটোলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। প্ৰথমে সকলোকে স্বাগতম জনালোঁ। আজি শিক্ষক দিৱস আৰু কিছুদিন আগতে আমাৰ এখন নতুনকৈ নৃত্য বিদ্যালয় আৰম্ভ কৰা হৈছিল। এয়া আমাৰ তৰংগিনী নৃত্য বিদ্যালয়খনৰ তত্ত্বাৱধায়ক শ্ৰী জ্যোতিকা বৰা ভূঞা বাইদেউ। চাপানলাত তেওঁৰ ঘৰ আৰু তেওঁৰ ঘৰতে এখন আৰ্ট স্কুলো আছে। আৰ্ট স্কুলখনৰ লগতেই নৃত্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মিলি একেলগে শিক্ষক দিৱসটি আয়োজন কৰিছে। এই শিক্ষক দিৱসৰ যি পৰিৱেশ, তাৰ পৰিৱেশৰ কিছু দৃশ্য আপোনালোককো দেখুৱাব বিচাৰিছোঁ আৰু লগতে ময়ো স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কিমান সুন্দৰকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক দিৱসটি পালন কৰিছে আৰু আমাক যি মৰম দিছে তাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু মৰম থাকিল। বিশেষকৈ জ্যোতিকা বাইদেউক ধন্যবাদ জনাওঁ যে তেওঁ মোক এই সুবিধা দিয়াৰ বাবে। সকলো ভিডিঅ' মই কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত, কিন্তু যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰ্ট স্কুল আৰু তৰংগিনী নৃত্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজেই প্ৰিপেয়াৰ কৰি অহা কিছু নৃত্য আমাৰ আগত প্ৰদৰ্শন কৰিছে। নৃত্য বিদ্যালয়তো যিখিনি শিকোৱা হৈছে, যিমানখিনি পাৰিছোঁ তেওঁলোকে সেয়াও প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে। অতিকৈ এটি সুন্দৰ মনোমোহা পৰিৱেশ। যিসকল ছাত্ৰ ছাত্ৰী নৃত্য কৰিছিল তেওঁলোকৰ গানসমূহ মই ইউটিউবত দিব পৰা নাই, কাৰণ কপিৰাইট লাগি যাবও পাৰে, গতিকে মই মিউট কৰিছোঁ। মিউট কৰি বেলেগ মিউজিক দি দিছোঁ। তেওঁলোকে দিয়া এয়া মৰম এখনে ভিডিঅ'টি চাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানখিনি ভিডিঅ' আগবঢ়াব পাৰিছোঁ। ধন্যবাদ।